हेलो फ्रेंड्स, वेलकम बैक टू माय असामिज ए टू जेड। गुड इवनिंग। मैं আজি আবেলিকে ভিডিঅ'টো মই শ্বুট কৰিলোঁ, আৰম্ভ কৰিব লগা হৈছে কাৰণ কিয় মই একেদিন টাইম পোৱা নাছিলোঁ। কি কৰোঁ কি নকৰোঁ তেনেকুৱা লাগি আছিল, গতিকে ভিডিঅ' নিদিলেও নহয়, সেইটো কাৰণে মই দেৰি হৈ গৈছিল আৰু ভাবিলোঁ মই আবেলিকে ভিডিঅ'টো, যিহেতু মোৰ এতিয়া কাম নাই সেইকাৰণে মই আবেলিকে ভিডিঅ'টো মই ষ্টাৰ্ট কৰিলোঁ। গতিকে চাই থাককচোন শেষলৈকে। কি কৰোঁ কি নকৰোঁ ক'বতো নোৱাৰোঁ, কাৰণ ঘৰত আছোঁ যিহেতু, গৰমো লাগিছে বহুত। ঘৰত আছোঁ যিহেতু, গতিকে ঘৰতনো কিমান কি কৰোঁ নাজানো। এতিয়া মই ক'ব পৰা নাই, যিহেতু মই দোকানৰ পৰা অহাত অকণমান দেৰি হ'ল, সেইটো কাৰণে কামো আছে কিছুমান, সেইবোৰ কৰিব লাগে। সেইখিনি শেষ কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। গৰম লাগিছে দেখিছেনে? পাকঘৰত থাকিলেতো জানেই, গতিকে কিমানখিনি গৰম লাগে। গতিকে মই যোৱাকালি ভিডিঅ'টো মই শেষ কৰিব নোৱাৰিলোঁ, গতিকে আজি মই ভাবিছোঁ এটা ৰেচিপি বনাওঁ, সেই ৰেচিপিটোৱেদি মই আজি ভিডিঅ'টো শেষ কৰিম। গতিকে চাই থাককচোন ৰেচিপিটোনো কি বনাওঁ, গতিকে শেষলৈকে চাই থাকক, তেতিয়া গম পাই যাব যে মই ৰেচিপিটো, একচুৱেলি মই ৰেচিপিটো মাংসৰ বনাম। এইটো সচৰাচৰ বনায়ে থাকে গোটেইবোৰে, গতিকে তথাপিতোনো মই কেনেকুৱাকৈ বনাম সেইটো আপোনালোকক দেখাই দিম। মই মানে কিবা এটা বনাব বিচাৰিছিলোঁ, গতিকে সেইখিনি চাই লওকচোন মইনো কি বনাওঁ কি নবনাওঁ। মই প্ৰথমতে এয়া বিলাহী, জলকীয়া আৰু পিঁয়াজ এইকেইটা মই ফ্ৰাই কৰি ল'লোঁ। লৈ পেলাই মই এতিয়া ৰেচিপিটো ট্ৰাই কৰিম। তাৰে লগত মই এয়া অকণমান মাংস লৈছোঁ, আৰু এইখিনি মই এতিয়া বিলাহী, পিঁয়াজ আৰু জলকীয়া আৰু নেহৰু এইখিনি মই অকণমান সময় ঠাণ্ডা হ'বৰ কাৰণে এৰি দিম। এইখিনি অকণমান সময় ঠাণ্ডা হৈ লওক, তাৰপিছত মই আপোনালোকক দেখাই আছোঁ ৰেচিপিটো। মই বৰ্তমান ইয়াত অকণমান তেল আৰু জিৰা অকণমান দি দিছোঁ। তাৰপিছত ইয়াতে মই বিলাহী, আদা, নহৰু, জলকীয়া আৰু যিখিনি মই গৰম কৰিছিলোঁ, তেলত ফ্ৰাই কৰিছিলোঁ অকণমান, সেইখিনি মই এতিয়া ইয়াত ঢালি দিম। মই আপোনালোকক দেখাব পৰা নাই, কিন্তু কি কৰিম, কেমেৰাটো থ'ব লাগিব তেনেকুৱা পদ্ধতিটো নাই, সেইটো কাৰণে মই আপোনালোকক দেখাব পৰা নাই। তথাপিতো যিমান পাৰি সিমান দেখাব লাগি চেষ্টা কৰিম। এইখিনি মই এতিয়া